নমস্কাৰ বন্ধুসকল, আজিৰ দিনটোতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে অৰুণোদয় আঁচনিৰ ধন। কিন্তু যিসকল মহিলাই যোৱা 1-2 মাহৰ আগত যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হৈছিলে, সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণকৈ কৰাৰ পাছতো তেওঁলোকে যদি অৰুণোদয় আঁচনিৰ ধন বৰ্তমানলৈকে লাভ কৰা নাই, আপোনালোকে কিয় এই ধন লাভ কৰা নাই সম্পূৰ্ণ এই ভিডিঅ'টোত জানিব পাৰিব। তাৰ আগতে আপোনালোকে যদি চেনেল তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। যিহেতু চৰকাৰে আজিকালি প্ৰত্যেকখন আঁচনিৰে ধন DBTৰ জৰিয়তে প্ৰদান কৰে, অৰ্থাৎ আধাৰ নাম্বাৰৰ সহায়ত ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত পঠোৱা হয়। তাৰ কাৰণে আপোনালোকৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। আৰু আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টখন লিংক আছেনে নাই কেনেকৈ চেক কৰিব সম্পূৰ্ণ এই ভিডিঅ'টোত জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। যিহেতু চৰকাৰে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ যিখিনি যোগ্যতা বান্ধি দিছিলে, এই সকলোখিনি যোগ্যতা থকাৰ পাছতো যদি আপুনি এই আঁচনিৰ ধন লাভ কৰা নাই, তেন্তে আপুনি আধাৰ চিডিঙৰ এই ষ্টেটাছটো এবাৰ চেক কৰি চাওক। ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে নে নাই, আপোনাৰ কোনখন একাউণ্ট লিংক আছে, কোনখন একাউণ্টত আপোনাৰ টকা সোমাইছে সম্পূৰ্ণ চাব পাৰিব। তাৰ কাৰণে আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাব, তাত এই পেজখনৰ লিংক দিয়া আছে। লিংকত ক্লিক কৰি আপোনালোকে এই পেজখনলৈ আহিব পাৰিব। ইয়াত আপোনালোকে সোঁ চাইডে চাব লগইন অপশ্যন দেখিছে, ইয়াত ক্লিক কৰিব। এই ষ্টেটাছ চেক কৰিবৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ দীঘলীয়া প্ৰচেছ নহয়, মাত্ৰ আপোনালোকে নিজৰ আধাৰ নাম্বাৰৰ সহায়তে এই ষ্টেটাছটো চেক কৰিব পাৰিব। ইয়াত আপোনালোকে নিজৰ আধাৰ নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব আৰু তলত কেপচাটো দিয়া আছে, যেনেধৰণে দিয়া আছে তেনেকৈ আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি তলত লগইন উইথ OTP অপশ্যনত ক্লিক কৰিব। নেক্সট আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰত এটা 6টা নম্বৰৰ এটা OTP যাব। এই OTPটো ইয়াত সম্পূৰ্ণকৈ ফিল আপ কৰিব আৰু লগইন অপশ্যনত ক্লিক কৰিব। লগইন কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ পেজ এখন অপেন হ'ব। ইয়াত আপোনালোকে তলত চাব বেংক চিডিং ষ্টেটাছ, এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে সম্পূৰ্ণ ষ্টেটাছটো চেক কৰিব পাৰিব। আৰু যিসকলৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে, তেওঁলোকে এনেধৰণে এক্টিভ দেখিবলৈ পাব আৰু তলত কোনখন বেংক একাউণ্টৰ লগত লিংক আছে সেই বেংকৰ নাম আপোনালোকে দেখিবলৈ পাব। যিসকলৰ লিংক হৈ থকা নাই, তেওঁলোকৰ এনেধৰণে ইনএক্টিভ দেখিবলৈ পাব। যিসকলৰ এনেধৰণে ইনএক্টিভ দেখাই আছে, তেওঁলোকে অতি সোনকালে নিজৰ বেংকৰ ব্ৰাঞ্চত গৈ KYC কৰি ল'ব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।